তোৰ দেউতাই ইয়াক ঘূৰাই ফুৰাই কলা কৰিলে আৰু তোৰ নবৌৱে ইয়াক দৌৰাই খেলাই খিনুৱাই পঠিয়ালে। তেওঁৰ কথাত সৰু ল'ৰা-ছোৱালী নাই ন? সেয়ে তুলি নাছিলে বুকু দেখি কাৰ হৰিণী চকু নকৌ মই কাকো কুমামানা জানো জানা ৰিবৰিবা লাগি হালে জালে ৰূপহী ফুলৰে পাহি কাৰেনো অ দৰদি অ চাৱনি অ হৰিছে কাৰেনো দৰদি চাৱনি হৰিছে। বাবা আজি মা দেউতাৰ কি হ'ল নো ইমানকৈ গান গাইছা যে? একো নাই হোৱা ঘৰতে থাকি থাকি আমনি লাগিছে। নাতিটোও নাই নহয়, বিৰাট বৰ হৈছিলোঁ, সেইবাবে দুইজনে মিলি গানকে গাইছোঁ। শুন বহুত দিন গান গোৱা নাছিলো নহয়, আজি গান গাই বৰ ভাল লাগিল। দেউতা মাজে মাজে গাব লাগে, মন চনবোৰ ভাল লাগে তেতিয়া। বোপা শুনচোন, মা কোৱা। এই বোৱাৰী মাকৰ ঘৰলৈ যায় এসপ্তাহেই হ'ল নহয়, লগতে মোৰ নাতিটোকো লৈ গৈছে। মোৰতো সময়বোৰ নাযায় নোপোৱাই লাগিছে। মইতো তাইক চিধা চিধি মনাই কৰিছিলোঁ যে মোৰ নাতিটোক লগত লৈ যাব নালাগে, কিন্তু বোৱাৰীয়ে লগতে লৈ গ'ল। মা তুমি কিয় চিন্তা কৰিছা? মই নিজৰালৈ ফোন কৰিছিলোঁ নহয়, আৰু তাই আধা ঘণ্টামান পিছত পাবহি। মই এতিয়া অফিচ যাওঁ, দেৰি হ'বগৈ। আৰু শুনাচোন দেউতা, তুমি তিনিআলিৰ পৰা তাইক লৈ আনিবাগৈ, মোৰতো হ'বই নাই দেখিছাই। ঠিক আছে তেতিয়াহ'লে মই আনিমগৈ বাৰু। তুমি এতিয়া যোৱা, দেৰি হ'ব নহ'লে। শুনাচোন মই তেতিয়াহ'লে ওলামগৈ, বোৱাৰী সোনকালে লৈ আনিমগৈ, নহ'লে তাই আকৌ আহি ৰখি থাকিব লাগিব। ঠিক আছে যাওক, লৈ আনকগৈ। মাজনী ফোন দেখোন। মাজনী কোৱাচোন। মোৰ ভাল ভাল। তোমাৰ নবৌৰাও ভাল, আহি পাবহি আৰু অলপ পিছত মাকৰ ঘৰৰ পৰা। কি তয়ো আহি আছ? ঠিক আছে আহ ভালেই হ'ব। আৰু চনুকণ আহিছেনে লগত? মইনো কি সুধিছোঁ, এনেও আহিবই তাই, কিয় নাহিব। তাইক ভালকৈ আনিবি আকৌ, আৰু তাইক কৈ দিবি এনাইকে তাইৰ বাবে অপেক্ষা কৰি আছে। হ'ব দে, এতিয়া তোৰ নবৌৱে পালেহিয়ে, ৰাখিছোঁ। গুড মৰ্ণিং মা, মই পালোহি। গুড মৰ্ণিং বোৱাৰী। আৰে মোৰ সুতকণ আহি গ'ল, মোৰ মনুকণ আহি গ'ল। আইতা মোৰ তোমালৈ মনত পৰিছিলে। মোৰ পোনা পোৱালিটো নাকান্দিবা মোৰো তোমালৈ মনত পৰি আছিলে। ব'লা বুধুকৰ ককাৰ ৰুমলৈ যাওঁ, আমি তাতে খেলিমগৈ। মই ককাৰ লগত খেলিম। আৰে বোৱাৰী, তুমি মনুকণৰ কি অৱস্থা কৰি আনিছা? মা কি অৱস্থা কৰাৰ কথা কৈছে আপুনি? মই বুজি পোৱা নাই। ইমান কমজোৰ কৰি আনিছা মনুকণক, আৰু তাৰ ৰংটো ইমান ক'লা ক'লা লাগিছে। নহয় পাই মা, কোননো ক'লা দেখিলে? ঠিকেইটো আছে। তাত আমি 5 দিনহে থাকি আহিছোঁ, ইমান কম দিনত ক'ত ৰং সলনি হ'ব মা? ঠিক আছে, তই তাত গৈ তাৰ অকণো ধ্যান নাৰাখিলি। কিমানবাৰ কৈছোঁ, যদি তোৰ মাৰ ঘৰলৈ যাবলৈ মন গৈছে অকলে যাবি, মনুকণক নিনিবি। মা আপুনি কিয় চিন্তা কৰিছে? একদম ঠিকেইটো আছে সি। মোৰ দেউতাইতো তাক দিনটো ঘূৰাই ফুৰিছিল, আৰু মোৰ মায়ে সম্পূৰ্ণ ধ্যানো ৰাখিছিল। আৰু মোৰ নবৌৱে সৰু ছোৱালীৰ দৰে তাৰ লগত ভিতৰতেই খেলি থাকে। তোৰ দেউতাই ইয়াক ঘূৰাই ফুৰাই কলা কৰিলে, আৰু তোৰ নবৌৱে ইয়াক দৌৰাই খেলাই খিনুৱাই পঠিয়ালে। তেওঁলোকৰ তাত সৰু ল'ৰা-ছোৱালী নাই ন, সেয়েহে তেওঁলোকে সৰু ল'ৰা-ছোৱালীক কেনেকৈ ৰাখিব লাগে নাজানে। আৰু তহঁতৰ ঘৰত কুলাৰো নাই, এচিও নাই, সেইকাৰণেতো মানা কৰোঁ মনুকণক নিবলৈ। নুশুন মা, আমাৰ ঘৰত এচি কুলাৰ নাথাকিলেও ফেন আছে নহয়, ফেনৰ তলত আমি দুটাই শুইছিলোঁ। আৰু মই ৰাতি উঠি চাওঁ ল'ৰাটো ঠাণ্ডা পাইছে নেকি। মোৰ ৰাতি এচি ৰুমত থকা ল'ৰা, তাকে ফেনে ক'ত মানিব। নাজানো আৰু খাবলৈও বা কি দিলে কিনাই দিয়া, ইমান কেটেঙা কৰি আনিছ। তোৰ ঘৰত খাবলৈ কিবা আছিল জানো? নাজানো আৰু এতিয়া মই ল'ৰাটোক কিমান কেয়াৰ কৰিব লাগিব। আগৰ দৰে হ'বলৈতো বহুত টাইম লাগিব। ইমান কেটেঙা কৰি আনিছে। মা মোৰ মায়ে দেশী ঘিত ৰুটি বনাই বনাই তাক খাবলৈ দিছিল। হয় তোকহে খুৱাইছিল মায়ে দেশী ঘিত ৰুটি বনাই বনাই, সেইকাৰণে তই পেটলি হৈ আহিছ আকৌ। কিন্তু মোৰ ৰাতিটোক নোখোৱালে, তাক কেটেঙা কৰি পঠিয়াইছে। নহয় মা, আৰু শুনকচোন, মোৰ দাদাইও ঘৰলৈ আহোঁতে মনুকণলৈ ফ্ৰুটি চকলেট সেইবিলাক লৈ আনিছিল। এদিনো খালী হাতে অহা নাই, আৰু সকলোৱে তাক তাত বহুত ধ্যান ৰাখিছিল। আপুনি মিছাতে চিন্তা কৰিছে। হ'ব মই চব জানো কিমান কেয়াৰ কৰিছে মোৰ ৰাতিটো। এতিয়া যা মনুকণৰ বাবে গাখীৰ গৰম কৰি আন, আৰু লগতে তাৰ বাবে ঘিউ দিয়া ৰুটি বনাই আনিবি। আৰু শুন, তোৰ ননদো আহিছে আজি। এতিয়া কিবা কাম কৰগে যা, ভালকৈ খোৱা বোৱা যোগাৰ কৰগে। তহঁতৰ ঘৰৰ মানুহৰ দৰে নহয় আমি, ঘৰৰ যি বনাই থাকে তাকে খুৱাই দিবলৈ। ভাল বস্তু খাম,
আৰু শুন চুনুকণৰ বাবে ভাল কিবা বনাবি হ'ব মা আৰু শুনচোন চুনুকণৰ বাবে এটা কাম কৰিবি চকলেট চেককে বনাই দিবি তাই ভাল পাই খায় ঠিক আছে বা আপুনি ইয়ালৈকে আহিলে নেকি? অঁ নাতি পোৱালিটোক চাবলৈ আহিলোঁ ইমান ধুনীয়াকৈ খেলি আছে বোৱাৰী ঘৰৰ মানুহবোৰে নাতিটো পোৱালিটোক ধুনীয়া পঠিয়াই লাগিছে নাই কেনেকুৱা ক'লা কৰি পঠিয়াইছে নহয় অ' তুমিতো বোৱাৰীজনী কিয় দুখ দিছা এই গৰমত আহিছে বাবে তেনেকুৱা লাগিছে ঠিকেইতো আছে সেই ল'ৰাটো ইমান ক'লা হৈ গ'ল আৰু ইমান ক্ষীণালে দেখা নাই আপুনি এতিয়া বোৱাৰী ভুলীয়া হৈ গৈ থাকিব এই বাদ দিয়াচোন সেইবোৰ সময়ত সকলো ঠিক হ'ব আহা ইয়াতে অকণমান বহিবা নাই নবহো এতিয়া ছোৱালীজনী আহিব হৈছে যাওঁ আগফালে যাওঁ অঁ যোৱা তেতিয়াহ'লে আগফালেকে বহাগৈ মই পোৱালিটোৰ লগতে খেলি থাকোঁ অলপ জোনটি ওলালে তৰাতি ওলাব জোনক জানো সুধি চাই বুকুৱে উকিয়াই বুকুৱে উমান পাই সুধিলেই বুকু ভাঙি যায় মইনা চুপহি যদি মইনা খেলিব পাহি মইনা গোন্ধে মলে মলাই যায় ফুলে কি নুফুলে মৰমৰে কলি হালে কি নাহালে বতা পাই জোনক জানো সুধি চাই মাজনী পালাহি আহা আহা এইখিনিতে বহা অঁ মা পালাহি দেই ভালনে তোমাৰ মোৰ ভাল মাজনী সেইটোৰ কচোন অঁ চুনুকণ আৰু জোঁৱাই ক'ত নাই দেখা যে তেওঁলোকতো নাই আহা কি এইটো আকৌ কি কথা হ'ল চুনুকণ আৰু জোঁৱাই কিয় নাহিল তই কেনেকৈ আহিলি তেন্তে মই মাছতে আহিলোঁ মা হে ভগৱান তোৰ শহুৰৰ ঘৰৰ মানুহবোৰ কেনেকুৱা অ' তোক অকলে পঠিয়াই দিলে চুনুকণকতো আনিব পাৰিলিহেঁতেন তাই এনায়কৰতো অধিকাৰ আছে তাইৰ ওপৰত মোৰ শাহুৱে কৈছে ইয়াত তাই কোনেও ধ্যান নাৰাখে আৰু যে যোৱাবাৰ আহিছিলোঁ তেতিয়া যে তাই ভৰিত দুখ পাইছিল সেইবাৰ মই ঘৰ গৈ পোৱাৰ পিছত তাই আইতাকে হুলস্থুল লগাই দিছিল আৰু যে ভোক কথা শুনোৱাইছিল যে মোৰ মাৰ ঘৰত তাই কোনো ধ্যানে নাৰাখে সেই সময়ত মোৰ শাহুৱে কৈছিল তোৰ মাৰে মোৰ নাতিনীক ভালকৈ নাৰাখিলে ভালকৈ নোখোৱালে দেউতাই বাহিৰত ঘূৰাই ঘূৰাই তাইক কলি কৰিলে খোৱা বোৱাৰ ধ্যান নাৰাখি কিমান দুৰ্বল কৰি পেলালে সেইবাবে এইবাৰ মোক তাইক লগলৈ আহিবলৈ নিদিলে এতিয়া তই কেনেকুৱা কথা কৈছ সৰু ল'ৰা ছোৱালীয়ে খেলিলে দুখ পাবই তাতেনো কি হ'ল আৰু এনায়কৰ ঘৰত দুখ পাইছে নেকি অকল আইতাকৰ ঘৰত কি নাপায় নেকি তাত কি তহঁতৰ ঘৰত দুখ নাপায় নেকি এইটো কথাতে নপঠিওৱাৰ কাৰণ মই বুজি পোৱা নাই আৰু দেউতাইনো তাইক ক'ত অযথাকে ঘূৰাই ফুৰিলে গৰমখনত পুঠাইকৰো মন যায় ন অলপ উলিয়াই নিবলৈ খেলা বস্তু কিনি দিবলৈ আমি ইমান মূৰ্খ নহয় আৰু যে সৰু ল'ৰা ছোৱালীক কেনেকৈ ডাঙৰ দীঘল কৰিব লাগে নাজানিম আমাৰ কি জ্ঞান নাই বুলি ভাবিছে নেকি ল'ৰা ছোৱালী ডাঙৰ কৰাৰ তই এটা কাম কৰ শাহুলৈ এতিয়া ফোন লগা মই কথা পাতিম কেনেকৈ নপঠিয়ালে মোৰ চুনুকণক কি অকল তেওঁৰহে অধিকাৰ আছে নেকি চুনুকণৰ ওপৰত আমাৰ কি নাই নেকি আৰে বা নেলাগে দিয়া তেওঁ নপঠিয়াই কিয় নপঠিয়াব পঠিয়াবই লাগিব মই ফোনটো লগাই দিম নহ'লে মই লগাম দে ৰহ নালাগে বা নালাগে ফোন কৰিব ককা আইতা বুলি কি তেওঁলোকৰহে ৰাখিব নেকি চুনুক যদি তাই তেওঁলোকৰ নাতিনী হয় আমাৰোতো হয় চুনুকণক আমি বহুত মৰম কৰোঁ সকলো আইতাকে তেনেকৈয়ে ভাবে যে নাতি নাতিনী ধ্যান তেওঁলোকেহে ৰাখে আৰু কোনেও ৰাখিব নোৱাৰে তেওঁলোকৰ বাহিৰে এনেকৈ কেনেকৈ হ'ব মাকে কি নিজৰ জীয়েকৰ বেয়াটো ভাবিব নেকি মা মোৰ সম্পূৰ্ণ কথাটো শুনা তুমিতো মুনুকণৰ আইতা তাতে কি হ'ল মই কি কৰিম এতিয়া নবৌক সুধি মাকৰ ঘৰৰ পৰা আহোঁতে তুমি কেনেকৈ কৈছিলা মনত পেলোৱাচোন এতিয়া চাগে মনত পৰা নাই ৰ'বা ঠিক আছে মই মনত পেলাই দিছোঁ তুমি ঠিক কৈছিলা যে মুনুকণৰ মোমায়েকহঁতে তাক ধ্যান নাৰাখে তাক এনাইক পুঠাইকে অকণো মৰম নকৰে অকণো ধ্যান নাৰাখে তাক গৰমত ঘূৰাই ফুৰাই তেহেঁতৰ ঘৰত এচি নাই কুলাৰ নাই তাক গৰমত খুৱাই তাক বেয়া খানা খুৱাই তাক খাবলৈ ভালকৈ নিদিলে তাক দুৰ্বল কৰি পেলালে আৰু কত যে কিমান অপমান দিলা আপোনাৰ সেইটো সময়ত কি লাগিছিল মা যে নবৌৰ মাকহঁতে কি মুনুকণৰ ধ্যান নাৰাখে তেওঁলোকৰ কি মুনুকণৰ ওপৰত মৰম নাই তেওঁলোকৰ কি মুনুকণৰ ওপৰত অকণো অধিকাৰ নাই তোক এইবোৰ কথা কোনে ক'লে নিশ্চয় তোৰ নবৌৱে তোৰ লগত চুগলি কৰিছে হয়নে তাই মোৰ বদনাম গাবলৈ সাহস পাইছে মোৰ ছোৱালী আগত ৰহ তাইক মই দিম মজা আৰে মা নবৌকতো মই লগেই পোৱা নাই কথাই পতা নাই নবৌৰ লগত কোন আছে তেওঁ আৰু শুনা মা নবৌৱে মোলৈ কল কৰা নাই
অথনি ৰাতিপুৱা কল কৰিছিলোঁ তেতিয়া নবৌহঁত জানো আহি পোৱাহি নাছিলে? তুমি ফোনটো ৰাখোঁকৈ ফোনটো নাৰাখিলা নহয়, ফোনটো লাইনতে থাকিলে। তেতিয়া মই তোমাৰ আৰু নবৌৰ সকলো কথা শুনিলোঁ। মই সকলো গম পালোঁ তুমি নবৌক কি ক'লা। মা, এইবোৰ ব্যৱহাৰ তোমাৰ বাবে অকণো ঠিক নহয়। আৰু শুনা, চনুকণো আহিছে মোৰ লগত আৰু তোমাৰ জোৱাইও আহিছে। চনুকণে ৰাস্তাত আহোঁতে পুতলা দেখি আহিলে আৰু ইয়াৰ আহি পায়েই পুতলা লাগে বুলি জিদ কৰাত দেউতাকে তাইক আকৌ পুতলা কিনিবলৈ লৈ গ'লগৈ। মোক নমাই থৈ গ'ল। আহি পাবই সিহঁতে অলপ পিছতে। মা, তুমি এতিয়া বুজি পালানে? তুমি যে নবৌৰ লগত যেনেকুৱা ব্যৱহাৰ কৰিলা, মোৰ শাহুও মোৰ লগত তেনেকুৱা ব্যৱহাৰ কৰোঁতে তোমাৰ কেনেকুৱা লাগিলে? সকলো একেই মানুহেহে। তুমি কিয় বুজি নোপোৱা? মাজনী, মোৰ দ্বাৰা বৰ ডাঙৰ ভুল হ'লেও মইতো বুজিয়ে পোৱা নাছিলোঁ যে মই অকল আইতাকেই নহয়, এগৰাকী এনায়েকো হয়, আৰু মোৰ দৰে বহুত এনায়েক আইতাকো হয়। কিন্তু নাজানো কিয় যেতিয়াই আইতাকৰ ৰূপ আহি যায় তেতিয়াহে ক'বলৈ ধৰে যে মোৰ নাতিটোক বা নাতিজনীক মোমায়েকৰ ঘৰলৈ নি দুৰ্বল কৰি আনিলে, ক'লা কৰিলেগৈ আৰু বহুত কিবা কিবি। কিন্তু মই নিজেই যেতিয়া এনায়েকৰ স্থানত হৈ চালোঁ তেতিয়াহে বুজিছোঁ কিয় জানো মোৰ দৰে আইতাকবোৰে ভাবে যে নাতিৰ ওপৰত কেৱল আমাৰহে অধিকাৰ আছে, মোমায়েকৰ ঘৰৰ মানুহৰ কোনো অধিকাৰেই নাই। কিয়নো ভাবি নাচাই জানো যে তেওঁতো কাৰোবাৰ এনায়েক হ'ব পাৰে, তেওঁৰ বিষয়েতো কোনোবাই তেনেকৈ ক'ব পাৰে, যেনেকৈ মই কৈছিলোঁ যে এনায়েকৰ ঘৰত নাতিনীক ধ্যান নাৰাখে। নাজানো মাজনী, সকলোৰে চিন্তা একেই। আজিহে মই বুজি পাইছোঁ যে মোৰ দৰে আইতাকবোৰে এনেকুৱা ব্যৱহাৰ কৰিলে এনায়েকবোৰৰ মনত কিমান দুখ পায়। হ'ব মা, এতিয়া দুখ কৰি থাকিব নালাগে। তুমি বুজি পালা নহয়, সেয়াই বহুত। পাছত তুমি নবৌৰ ওচৰত ক্ষমা খুজি ল'বা দেই। নবৌৰ মনত অল্প দুখ পাইছেনে বাৰু? নিশ্চয় খুজিম মাজনী, মই তাইৰ ওচৰত বৰ ডাঙৰ ভুল কাম কৰিলোঁ। বাৰু ব'লা এতিয়া, তুমি অথনি আহিলা নহয়, মোৰ লগতে কথা পাতি আছা, ভিতৰত সকলো আছে, তাতে চাহ খাম, কথাও পাতিম। ঠিক আছে বা, ভিতৰলৈকে ব'লা। যদিহে আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে আমাক যিমানখিনি উৎসাহ দিছে, যিমানখিনি ছাপোৰ্ট কৰিছে, এনেদৰেই সদায় ছাপোৰ্ট কৰি যাব দেই। আজিলৈ আহিছোঁ, আকৌ এদিন নতুন ভিডিঅ'ত লগ পাম। বাই বাই।